নমস্কাৰ বন্ধুসকল, মই গৌতম। মই এটা আজি নতুন বিষয় লৈ আপোনালোকৰ আগলৈ আহিছোঁ, এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ, যিটো হেল্থ আৰু ফিজিকেল যি স্পৰ্টছ এক্টিভিটি কৰে সেইটো ৰিলেটেড এটা, বিশেষকৈ স্পৰ্ট এক্টিভিটি বুলি কওঁতে আপোনাৰ লং জাম্প, তাৰপাছত ফুটবল বা এনেকুৱা কিছুমান যিবিলাক সঘনাই দেখা পোৱা ইঞ্জুৰি হয়। কিছুমানৰ হয় মেনিস্কাছ টিয়াৰ হয়, কিছুমানৰ ACL টিয়াৰ হয়। ACL মানে হৈছে এণ্টেৰিয়ৰ ক্ৰুচিয়েট লিগামেণ্ট। এই যিটো ACL টিয়াৰ, এই টিয়াৰটো মোৰ 2016 চনত হৈছিলে, কিন্তু মই দুৰ্ভাগ্যবশতভাৱে আজি 2021 চনৰ 30 ডিচেম্বৰত ডিব্ৰুগড় সৃষ্টি হস্পিটেলত মই ভৰ্তি হৈছোঁহি অপাৰেশ্যন কৰিবৰ কাৰণে। আৰু এইটো একমাত্ৰ যদি কমপ্লিট টিয়াৰ হয়, ইয়াৰ একমাত্ৰ ট্ৰিটমেণ্ট হৈছে অপাৰেশ্যনে, তাৰ বাহিৰে একো কৰিব পৰা নাযায়। যদি আপোনাৰ ACL টিয়াৰটো গ্ৰেড 1 বা গ্ৰেড 2 হয়, ডাক্তৰৰ পৰামৰ্শ অনুসৰি সেয়া কিছুমান ট্ৰিটমেণ্টৰ জৰিয়তে ঠিক কৰিব পাৰে, যদিও গ্ৰেড 3 হ'লে ঠিক কৰিব নোৱাৰে। গতিকে আজি এইটো বিষয়ে আপোনালোকৰ আগত পোনপ্ৰথমবাৰৰ বাবে এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। গতিকে ACL টিয়াৰ হ'লেনো কি হয় সেইটো আপোনালোকক দেখাবলৈ মই বিচাৰিছোঁ। ACL টিয়াৰ হোৱাৰ পাছত, অৰ্থাৎ সন্ধিবন্ধনী মোৰ ছিগি যোৱাৰ পাছত, আঁঠুৰ মোৰ বাওঁ ভৰিৰ মোৰ সন্ধিবন্ধনী ছিগি গৈছিলে ফুটবল খেলি থাকোঁতে। আৰু এইটো হোৱাৰ পাছত মোৰ পোৱা যিটো বিশেষ দেখাব পৰা বস্তু হয়, সেইটো মই আপোনালোকক দেখাবলৈ লৈছোঁ। ইয়াতে এইটো সাধাৰণতে এনেকৈ আগবাঢ়ি নাযায়, কিন্তু মোৰ যিহেতু ইয়াৰ পৰা ইয়ালৈ জইন হৈ থকা লিগামেণ্টডাল, যিডাল লিগামেণ্ট সন্ধিবন্ধনী ছিগি গ'ল, সেইটো কাৰণে মোৰ এইটো ষ্টেবিলিটিটো নাইকিয়া হ'ল, যাৰ কাৰণে মই এতিয়া দৌৰ মাৰিব নোৱাৰোঁ, জাঁপ মাৰিব নোৱাৰোঁ। কিন্তু এইটো ভৰি মোৰ কোনো এনেকুৱা নহয়। এইটোত যিটো বাওঁ ভৰিটোত যিটো ষ্টেবিলিটি নাথাকে, এইটো সোঁ ভৰিত তেনেকুৱা একো নহয়গৈ। তাত 1 ডিচেম্বৰ 2021ত মোৰ সন্ধিবন্ধনী আঁঠুৰ মোৰ লিগামেণ্টৰ অপাৰেশ্যন আছে। অপাৰেশ্যন কৰিব ইয়াতে ডিব্ৰুগড় স্থিত সৃষ্টি হস্পিটেলত, সৃষ্টি ৰিচাৰ্চ চেণ্টাৰতে কৰিব। ইয়াতে কৰিব ডক্টৰ হেমজিৎ দাস ছাৰে। গতিকে কাইলৈৰ পৰা মোক কি হয় নহয়, মই সম্পূৰ্ণ আৰোগ্য হোৱালৈকে প্ৰতিদিনাই হওক বা ষ্টেপ বাই ষ্টেপ মই যিমান যি পাৰোঁ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকলৈ মই আগবঢ়াবলৈ চেষ্টা কৰিম, যাতে মোৰ নিচিনা যদি কোনোবা এনেকুৱা এইটো সমস্যাত ভুক্তভোগী হৈ আছে, তেনেহ'লে তেখেতলোকে কি কৰিব লাগে, কি কৰাৰ পাছত কি কৰিব লাগে, এইখিনি মই আগবঢ়াই যাবলৈ চেষ্টা কৰিম। আৰু যদি কাৰোবাৰ এনেকুৱা ফুটবল খেলোঁতে আঁঠুৰ জইনত হওক বা তলৰ এংকল জইনত হওক কিবা যদি ইনজুৰ হৈছে, তেনেহ'লে তেখেতলোকে প্ৰাথমিক ডক্তৰৰ পৰামৰ্শ লওক। যদি তাতো যদি তেখেতলোকে কিবা অসুবিধাৰ সন্মুখীন হৈছে, তেনেহ'লে ভাল ডক্তৰক, ভাল অৰ্থপেডিক ডক্তৰক দেখাই পিনে তেখেতলোকে MRI কৰাই লওক। তাৰপাছত যদি কিবা অসুবিধা পাইছে, তেনেহ'লে ভাল ডক্তৰক কনচাল্ট কৰক। গতিকে আগলৈ মোৰ কাইলৈ অপাৰেশ্যন আছে, তাৰপাছত যি হয় মই এইখিনি সকলো আপোনালোকৰ আগত ডে বাই ডে মই ইনফৰ্মেটিভ ব্লগ হিচাপে আপোনালোকৰ আগত উপস্থাপন কৰিম।